দুটা দুটা মই নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ এণ্টাৰটেইনাৰ ক্ৰেজি মানৱ ভাই এইকেইদিন এক্সপেৰিমেণ্ট ভিডিঅ' বনোৱা নাই এইকেইদিন আমি ব্লগ কৰিবলৈ চেষ্টা কৰি আছোঁ এয়া দাদা ৰূপক হাজৰিকা আজি আমি বিগ বজাৰ আহিছোঁ গুৱাহাটী তো আজি বিগ বজাৰৰ ভিতৰত এই সৰু সুৰা দুটামান বস্তু ল'ব আছে পেন চোলা তো চাওঁ কি হয় পাওঁ নে নাপাওঁ চাই থাকিব আমাৰ সৈতে ক্ৰেজি মানৱ ভাই $9.99 চাৰিওফালে চাৰিওফালে কাপোৰ এণ্ড চাৰ্ট পেণ্ট মানে আৰু আপোনালোকে গুৱাহাটী আহিলে বিগ বজাৰ এবাৰ ভূমিকে মাৰিব পাৰে চাওঁ ফুল ন ফুলেতো ফুলে লাগে ন কিমান হ'ব খাতনাক দাম দেখোন $4.99 এইখিনি অকণমান কম দামৰ বিশ্বাস নকৰিলে তো এতিয়া এই ভিডিঅ' কলিং কৰি কৰি লৈ যাব ঠিক আছে এইটো দেখা বাইক চাব ৰুম বেছি আছে यस यस इसका प्राइस कितना है 599 यस ये भी अच्छा लगेगा अच्छा तो लगेगा তো বন্ধুসকল এই চাৰ্টটো কেনেকুৱা লাগিছে বাৰু মানে মোক ফৰ্মেল লাগে অফিচৰ কাৰণে এইটোৱে লৈ লওঁ নেকি ইয়াকে এতিয়া চাইজটো চাই লওঁ একবাৰ ট্ৰাই কৰি কিনে চাই লওঁ যদি ভাল হয় তেনেহ'লে এইটোকে আমি লৈ ল'ম চ' এই দুটা চাইছোঁ পেন এটা তো তাত ট্ৰায়েল ৰুমত ট্ৰাই কৰি চাওঁ হৈছে নাই ফিট হৈছে নাই তাৰপিছত ইয়াত কাম শেষ জোতা এযোৰ ল'ব লাগিব So we are entering into the trial room. This is glass, you can see here. And now I will close the door. And this is, so I'm going to. So wait here. So skip this. মই skip কৰি দিম আৰু এতিয়া মই ট্ৰাই কৰি চাওঁ এইটো নেদেখো তো ভিডিঅ'টো মই লাহে লাহেকৈ ক'লোঁ কিছুমান আৱাজ হয়তো আপোনাৰ ভালকৈ নাহিল তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ মাইক মই ইউজ কৰা নাই বৰ্তমান তো এতিয়া মই ট্ৰাই কৰি চাওঁ যদি হয় আমি লৈ যাম বিগ বজাৰৰ পৰা আমি ওলাই যাম তাৰ পাছত আমি আপোনালোকক আজিৰ দিনটোৰ আকৰ্ষণীয় প্লেচটো দেখাবলৈ চেষ্টা কৰিম ব্লগিং কৰিবলৈ মই চেষ্টা কৰিছোঁ অভ্যাস নাই চ' ফিৰবি আপোনালোকে আশা কৰোঁ মোক আঁকোৱালি ল'ব ছাবস্ক্ৰাইব কৰিব এণ্ড কাষত থকা বেল আইকনটো ক্লিক কৰি দিব বন্ধুসকল দেখিবলৈ পাইছে নাই ট্ৰায়েল ৰুমত মই ট্ৰাই কৰিছোঁ তো এনেকুৱা দেখিবলৈ পাইছে আপোনালোকে চ' এনেকুৱা কেনেকুৱা লাগিছে জনাব চুলিখিনি মানে কটাব লাগে আৰু বহুত মানে হেৰি হৈ গ'ল নৰ্মেল মানুহ আৰু গাঁৱলীয়া মানুহ তেনেকেই থাকোঁ এনেকেই দেখুৱাওঁ আপোনালোকক তো চাৰ্ট এণ্ড পেণ্ট লোৱা হৈ গ'ল এতিয়া এযোৰ জোতা চাই লওঁ জোতা ফৰ্মেল জোতা চ' এফালে দেখিবলৈ পাইছে এফালে জোতা জোতা ছেকশ্যন এণ্ড এতিয়া আমি এই জোতা চাই লওঁ মোৰ জোখৰ তাৰপাছত আমি ইয়াৰ পৰা ওলাই যাম ইয়াৰ পৰা ওলাই গৈ আচল মানে আচলি মজাটো ইয়াৰ পাছতহে আহিব এইটো জাষ্ট এটা ঝলকা বুলি ক'ম এতিয়া আমি বিগ বজাৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ এটা চাৰ্ট এটা পেণ্ট ল'লোঁ এতিয়া যাম জোতা এযোৰ চাব লাগে যদি পাওঁ জোতাযোৰ ল'ব লাগিব তাৰপাছত আমি গৈ আছোঁ পাহাৰৰ ওপৰলৈ গান্ধী মণ্ডপলৈ তো আমি এতিয়া গৈ আছোঁ পাহাৰ বগাই আছোঁ আমি এতিয়া পাহাৰ আমি গৈ আছোঁ এতিয়া গান্ধী মণ্ডপলৈ ঘূৰি এয়া দেখিছেনে এইফালে চাওক গুৱাহাটী টাউন একদম আছে গুৱাহাটী আমি এতিয়া গৈ আছোঁ গান্ধী মণ্ডপ
পাহাৰ বগাই বগাই অহুঞ্জনি কলিজা নাখাবি এইফালে গোটেই গুৱাহাটীখন দেখা যায় আপোনালোকক দেখাম ৰ'ব আপোনালোকৰ ওপৰৰ পৰা এইয়া গোটেই গুৱাহাটী এইয়া গোটেই গুৱাহাটী ৰ'ব ৰখি কেনে দেখাই এইয়া দেখিবলৈ পাইছেনে আপোনালোকে এইফালে গোটেই গুৱাহাটীখন আপোনালোকে দেখিবলৈ পাইছেনে চাওক ভালদৰে এইখনেই আছে গুৱাহাটী আমি এতিয়া গান্ধী মণ্ডপৰ ওপৰলৈ গৈ আছোঁ পাহাৰৰ ওপৰলৈ এইফালে গান্ধী মণ্ডপ যায় আৰু এইফালে আপোনালোকে চাওক वाओ क्या नज़ारा है ये गांधी मंडप এইফালে চাওক আপোনালোকে গোটেই গুৱাহাটীখন আপোনালোকে দেখিবলৈ পাব অট্টালিকা আৰু অট্টালিকা ওয়া আমি এতিয়া দুজনে এনেকৈ আমি এতিয়া অকণমান খোজকাঢ়োঁ দাদাই বাইকত আহিব অকণমান খোজকাঢ়ি চাওঁ আপোনালোকে দেখুৱাব চেষ্টা কৰিম খোজকাঢ়ি তো এইফালে সুন্দৰ পৰিৱেশৰ মাজত এইফালে পাহাৰ মানে ভাল লাগে পাহাৰৰ মাজত এনেকৈ মানে এইফালে চাওক এইফালে পাহাৰ সো বন্ধুসকল আমি ফাইনেলি গান্ধী মণ্ডপত আহি উপস্থিত হ'লোঁ চাৰিওফালে চালোঁ এইজনেই হৈছে আমাৰ বিখ্যাত মহাখ্যাত মহাত্মা গান্ধী মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধী তেওঁৰ ওচৰত আমি এতিয়া বহি আছোঁ তো আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিব লাগিব এইফালে তলত আপোনালোকক গুৱাহাটী নগৰখন দেখুৱালোঁ আৰু এইফালে ব্লক এইফালে মহাত্মা গান্ধী মই দেখিছে আমাৰ জাতিৰ পিতা তেখেতক তেখেতৰ কাষতে আজি আমাৰ ব্লগটো ইমানতে সমাপ্ত কৰোঁ আগলৈ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক মা কামাখ্যাৰ মন্দিৰ দেখাবলৈ যত্ন কৰিম আমি মা কামাখ্যা যাম অতি সোনকালে তো সেই ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিম আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ এতিয়াৰ পৰা আমি ঘূৰি যাম ভাল লাগিলে বহুত আহি আপোনালোকক যিমান পাৰোঁ দেখুৱালোঁ চ' থেংক ইউ চ' বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছিলোঁ কিন্তু নকৰোঁ বন্ধুসকল একেটা দিনতে আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ আমি একেটা দিনত শ্বুটিং কৰা নাই বাৰু কিন্তু একেটা দিনতে আপোনাক দেখুৱাই দিব বিচাৰিছোঁ মা কামাখ্যাৰ ধাম কামাখ্যা মন্দিৰৰ কিছু অংশ দেখুৱাই দিব বিচাৰিছোঁ বিশেষ নেদেখাওঁ মাত্ৰ আপোনালোক মন্দিৰটোৰ পৰিৱেশটো আপোনাক দেখুৱাই দিওঁ মন্দিৰটো দেখুৱাই দিওঁ চ' আপোনালোকে চাই থাকে